নমস্কাৰ বন্ধুসকল আজি আপোনালোকৰ মাজলৈ আকৌ এটা নতুন ভিডিঅ' আগবঢ়াইছো আশা কৰো আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়া সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আহি থকা ভিডিঅ'বিলাকৰ নটিফিকেশ্যন পাই থাকিবলৈ আজি মই ক'বলৈ গৈ আছো পেন ড্ৰাইভত পাছৱৰ্ড কেনেকৈ লগায় দুজন মানে কৈছিলে যে পেন ড্ৰাইভত পাছৱৰ্ড কেনেকৈ লগায় ক'ব নেকি অলপ এই বিষয়ে আজি ভিডিঅ'টো বনাইছো আশা কৰো আপোনালোকে ভাল পাব এতিয়া বলক যাওঁ কেনেকৈ পেন ড্ৰাইভত পাছৱৰ্ড লগায় এয়া দেখিবলৈ পাইছে মোৰ পেন ড্ৰাইভ আকৌ লগাইছো মই desk D আহিছে এটা অপচন আছে open in new window pin to quick assist turn on BitLocker এইবিলাক ধেৰ অপচন আছে বহুত আছে এইবিলাকৰ এই অপচনটো লৈ যাম মই turn on BitLocker ক্লিক কৰিছো অলপ সময় লাগিব ইনষ্টল হৈ আছে এতিয়া দুটা অপচন আহিছে use a password to unlock the drive এইটো অপচন ক্লিক কৰিব লাগিব ওপৰটো ইয়াত মই কিবা এটা পাছৱৰ্ড দি দিছো পাছৱৰ্ড দি দিছো এতিয়া আমি নেক্সট অপচনটোত ক্লিক কৰিম আমাৰ ৰিকভাৰি কিটো save to a file মই save to a file কৰিম এটা ফাইল হিচাপে মই সেভ কৰি ৰাখিম এয়া আহিছে দেখিবলৈ পাইছে মই সেভ কৰিম সেভ হৈ গল এতিয়া আমি নেক্সট অপচনটোত ক্লিক কৰিম দুটা অপচন আহিছে ওপৰটো faster and best for new PCs and drives এই অপচনটোত ক্লিক কৰিম তলৰটোত নকৰিব ক্লিক এটোত সময় লাগে start এটো অলপ সময় লাগিব 100% হোৱাৰ পিছত পাছৱৰ্ড সেট হৈ যাব এই পেন ড্ৰাইভত আৰু আপুনি এই পাছৱৰ্ডটো এই পেন ড্ৰাইভটো ওপেন কৰিবলৈ হলে এটো পাছৱৰ্ড দিব লাগিব মানে আনলক কৰিবলৈ হলে সহজ ভাষাত ক'বলৈ গৈ আছো চাওক মই আকৌ লগাইছো এয়া পাছৱৰ্ড দেখাইছে আনলক কৰিবলৈ এটা অপচন আহিছে সৰি ইয়াত আপুনি পাছৱৰ্ড দিব লাগিব আৰু আনলক অপচনত ক্লিক কৰিব তেতিয়াহে এটো আনলক হ'ব তেতিয়াবা আপুনি যিকোনো ডিভাইচত লগালে এটো অপচন আহিব আপুনি অপচনটোত ক্লিক কৰি পাছৱৰ্ড দিব আৰু আনলক অপচনটোত ক্লিক কৰিব তেতিয়া খোল খাব আজিলৈ ইমানেই আশা কৰো ভিডিঅ'টো ভাল পাব ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব আৰু যদি মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তা সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব আহি থকা এনেবিলাক ভিডিঅ' পাই থাকিবলৈ ধন্যবাদ